নমস্কাৰ বন্ধুসকল, ঘৰত বোলে খাই বোলে শিঙি মাছৰ জোল লগত ভেদাইলতা তো বনোৱা পালটকা পৰিলে মোৰ তো ভালকৈ বাছি মেলি ইয়াতে তেল গৰম কৰি এটা টেকেটে মই কেইটামান শিঙি মাছ এটা প্ৰথমতে ফ্ৰাই কৰি লৈছোঁ। আৰু ফ্ৰাই হৈ যোৱাৰ পিছতে যিটো ভেদাইলতাৰ জোলটো বনাব লাগিব তো ইয়াতে পিঁয়াজ দি লৈছোঁ আৰু পিঁয়াজৰ পিছত অকণমান নিমখ হালধি দিছোঁ, বেলেগ একো বিশেষ মছলা দিয়া নাই। আৰু পিচি থোৱা সেই ভেদাইলতা নৰসিংহ এইখিনি ইয়াতে মই ধুনীয়াকৈ দি দিছোঁ আৰু এইখিনি প্ৰায় 5 মিনিটমান সময় সিজাব লাগিব। আৰু 5 মিনিট সিজাই লোৱাৰ পিছতে ইয়াতে মই ফ্ৰাই কৰি থোৱা শিঙি মাছকেইটা ইয়াতে দি দিছোঁ আৰু বিশেষ একো মা মছলা দিয়া নাই। ইয়াত বেছি মা মছলা দি খাই ভাল লাগিব। দুটামান জালুক দি দিছোঁ, লগতে ৰচুন আদা। আৰু এইফালে মিছেছে খাই বোলে কণী দম, সেই কণী বইল কৰি লৈ এইফালে কণীকেইটা অলপমান ফ্ৰাই কৰি লৈছোঁ। অলপমান ফ্ৰাই কৰি ল'লে যিহেতু বেছিয়ে ভাল লাগে তো এইফালে সৰুকৈ অলপমান ফ্ৰাই কৰি লৈছোঁ। আৰু ফ্ৰাই কৰি লোৱাৰ পিছতে কণী দম হ'লে যিহেতু গ্ৰেভিটো ডাঠ হ'ব লাগিব তো ইয়াতে মই পিঁয়াজটো ফ্ৰাই কৰি ল'ম। এইকেইটা নমাই লৈ কেনে পিঁয়াজ ফ্ৰাই কৰি ইয়াতে মই আলু খাই যিহেতু ভাল পাওঁ তো সেইকাৰণে এটামান আলু বইল কৰি লগতে দি দিছিলোঁ আৰু সেইকেইটাও ইয়াতে দি দিম। আৰু ইয়াতো বৰ বেছি বিশেষ মছলা নিদিওঁ, ইয়াতে জাষ্ট আপোনাৰ ৰচুন আৰু আদা আৰু এইফালে জিৰা ধনিয়া অকণমান আৰু নিমখ হালধি মানে বছ অকণমান গৰম মছলা দিম। তো এইখিনি অকণমান ভাজি লোৱাৰ পিছতে মই মিক্সিত পিচি থোৱা আছে বিলাহী আৰু সেইখিনি দিব লাগিব। এইখিনি কিন্তু 2 মিনিটমান সময় সিজাই লৈছোঁ, কাৰণ আলুকেইটা বৰ ভালকৈ ফ্ৰাই নহ'ল যিহেতু, সেইটো কাৰণে অকণমান সিহঁতক সিজাই ল'ব লাগিব। আৰু সিজাই লোৱাৰ পাছতে মই যে কৈছিলোঁ যে বেছি মছলা দিয়া নাই বুলি, জাষ্ট নৰ্মেল সেয়া যিটো দিয়া হয়েই তো সেইকেইটা মছলা অকণমান ইয়াতে দি দিছোঁ। আৰু এইখিনি দিয়া হোৱাৰ পিছতে অকণ ইয়াত মছলাখিনি হৈ যোৱাৰ পিছতে তো ইয়াতে মই এড কৰি দিম এতিয়া যিখিনি মই বিলাহী যে পিচি থৈছিলোঁ বুলি কৈছিলোঁ, সেই বিলাহীখিনিও মই ইয়াতে এড কৰি দিম। আৰু এইখিনি হৈ যোৱাৰ পিছত প্ৰায় 5 মিনিটমান সময় ইয়াতে অকণমান এক্সট্ৰাকৈ সিজাই ল'ম। আৰু সিজাই লোৱাৰ পিছতে ইয়াত অকণমান পানী দিব লাগিব। আৰু পানী দিয়াৰ পিছতে ইয়াত মই দি দিম বইল ডিমকেইটা। আৰু যিহেতু মিছেছে কৈ আছে যে ভোক লাগিছে, খানাটো হ'লনে নাই, কাৰণ আজি আমাৰ দুপৰীয়া খোৱা নহ'ল, সেইটো কাৰণে আজি সোনকালে কৰিবলৈ গৈছে। তো আজিলৈ খানাটো ৰেডি হৈ গ'ল। এইফালে শিঙি মাছৰ জোল, এইফালে কণী দম আৰু ভাত আৰু লগতে তাত জলকীয়া। তো মোৰ ভিডিঅ'বিলাক চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, যাতে আগলৈ আৰু ভিডিঅ' বনাই যাবলৈ মন যায়। তো আজিলৈ ইমানতে সামৰিছোঁ, ধন্যবাদ, আকৌ লগ পাম।